তো হে বন্ধুসকল নমস্কাৰ আৰু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মিক্স আপ আদি। বন্ধুসকল আজিৰ ভিডিঅ'টো এটা ভাল ভিডিঅ' হ'ব আৰু আজি আহিছোঁ আমাৰ গাঁৱলৈ। আমাৰ গাঁৱৰ যি অবিৰত ভাগৱত অখণ্ড ভাগৱত পতা হৈছে সেয়া ধ্ৰুৱজ্যোতি যুৱ সংঘৰ সৌজন্যত আমাৰ ৰাইজৰ সহযোগিতাত আৰু স্থানীয় ৰাইজৰ সহযোগিতাত এই অখণ্ড ভাগৱত পূৰ্ণ কৰি তোলা হৈছে। যোৱা সপ্তাহৰ বৃহস্পতিবাৰৰ পৰা এই সপ্তাহৰ বৃহস্পতিবাৰলৈকে পতা হৈছে আৰু আজি বৃহস্পতিবাৰ আৰু আজি সামৰণি। আজি সামৰণি অনুষ্ঠানটো কেনেদৰে অতিবাহিত কৰা হৈছে আৰু অনুষ্ঠানটো কেনেদৰে গৈছে সেই বিষয়বস্তুসমূহ মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ আপোনালোকে নাপাহৰিব। পকিলো মৰণে নেৰিবা বানুহকে জীৱনে মৰণে ঘনক সনন্দমণি যাহাকো ধীয়াই সকলো নিগমে যাক বিচাৰি নাপায় সহস্ৰ বহনে যাৰ নপা অনন্ত সীমা অধমে জানিব আকৃষ্ট কৰি লগতে এই মহান স্থানত বিশেষ কাৰ্য যত হি যোগীজন ভগবন্ত ভক্তি ভাই ভগবন্ত ভাই ভগবন্ত ভক্তি ভগবন্ত কলি কাল গুড়া পাপৰ নাহে আপহিত কৃষ্ণ এয়া হৈছে পায়স। চাই দিয়ক। তো এয়া আমাৰ ৰাইজসকল পূৰা কামত ব্যস্ত হৈ আছে, প্ৰসাদৰ কামত ব্যস্ত হৈ আছে। সকলোবোৰ সামগ্ৰী ইয়াতে আছে আৰু সেই সামগ্ৰীসমূহ চিজিল কৰি আছে। প্ৰসাদত যি প্ৰয়োজনীয় সামগ্ৰী সকলো সামগ্ৰীসমূহ কাটি আছে, ইয়াতে মিলাব। তাৰপাছত আমি প্ৰসাদ বিতৰণ কৰিম ধুনীয়াকৈ। ৰাতিৰ অনুষ্ঠানটো কেনেদৰে হৈ আছে আৰু ৰাতিৰ অনুষ্ঠানসমূহত পৰিৱেশটো কিমান ধুনীয়া হৈ আছে সেই বস্তুটো আপোনালোকক দেখুৱাম। এবাৰ আপোনালোকে চাবচোন আৰু জনাব। বহুত ধুনীয়া এটা পৰিৱেশ, এটা ভাল পৰিৱেশ গঢ় লৈ উঠিছে। সন্ধিয়া ৰাতি ধুনীয়াকৈ চাকি বন্তিৰ পোহৰে মানুহৰ মনটো পবিত্ৰ কৰি তুলিছে একদম ধুনীয়াকৈ আৰু থাকি বহুত ভাল লাগিছে এই পৰিৱেশত। আপোনালোকে দেখিয়ে গম পাব কিমান এটা আটক ধুনীয়া পৰিৱেশ গঢ় লৈ উঠিছে নামঘৰত। কমলি দশমস্তন ঘৰ কথা মহাভাগৱত কৃষ্ণৰ প্ৰসাদে আবে ভৈল সমাপত আগৰ গভীৰ মহাভাগৱত ধৰ্ম পুৰাণৰ বেদ বেদান্ত আছে ৰম পুৰুষাৰ্থ আক লাগে ৰজাগতে ৰাজ হুকৰি তপোবনে গৈলা হবে ভিক্ষু ৰূপ ধৰি।
এয়া ৰাইজসকল ভাগৱতৰ এয়া পানী নিয়াৰ ব্যৱস্থা দেখিছেনে সকলো ৰাইজ এয়া লাইন পাতি আছে আৰু এয়া পানীভাগ বহুত পবিত্ৰ বুলি মানা হয় সেই পবিত্ৰ পানীভাগ সকলোৱে এটুপি দুটুপিকৈ ল'বৰ বাবে বটলে বটলে ৰৈ আছে ইয়াৰ মহত্ব বহুত ৰাইজ ভাগৱত চলি থকাৰ সময়তে ইয়াত মিঠাতেল যিহেতু ইয়াত ৰাখিছিলে মিঠাতেলসমূহ বিতৰণ কৰি দিছে ভাগৱত শেষ হোৱাৰ পাছত আৰু সকলোৱে মিঠাতেল ল'বৰ বাবে ইয়াত দেখিছেনে আপোনালোকে মিঠাতেল ল'বৰ বাবে সকলোৱে কেনেদৰে ইয়াত লাইন পাতি মিঠাতেল লৈছে আচলতে মিঠাতেল ভাগিৰ ইয়াৰ মহত্ব বহুত এই মিঠাতেল ভাগিৰ পৰাই ভাগৱতৰ চাকি বন্তি জ্বলি আছিলে আৰু সেইবাবে ইয়াৰ পৰা আশীৰ্বাদ ল'ব পাৰি আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা পাছত পৰিত্ৰাণ পাব পাৰি সেয়া আমাৰ বিশ্বাস ৰাইজ আজি আমাৰ সামৰণি অনুষ্ঠানটো আপোনালোকে দেখিলে আৰু এতিয়া আমাৰ প্ৰসাদ বিতৰণ কাৰ্যসূচী আৰম্ভ হ'ব আৰু প্ৰসাদসমূহ কেনেদৰে বিতৰণ কৰা হয় আপোনালোকে দেখিব বাকী অনুষ্ঠানসমূহ কেনেদৰে পাৰ কৰা হ'ল সেয়া আপোনালোকে ভালদৰে দেখিলে আৰু কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা পাইছে অনুষ্ঠান বাকী দেখি নতুন মানুহচলীয়া গাঁৱৰ আজি সামৰণি অনুষ্ঠান এয়া তো ভিডিঅ'টো আগলৈ কণ্টিনিউ হৈ থাকিব আপোনালোকে চাই থাকিব দিয়ক দিয়ক সোনকালে সোনকালে বাকী দিয়ক তেতিয়া সোনকালে সোনকালে হ'ব দিয়ক প্ৰসাদ বিতৰণ কাৰ্যসূচী আৰম্ভ হৈছে আমাৰ গাড়ী লাগি আছে আমাৰ এইসকল ৰাইজে হিচাপ কৰি আছে প্ৰসাদ বিলোৱা কাৰ্য হিচাপ কৰি আছে মা কিবা কবি নেকি কৈ দে কিবা কৈছ যদি আৰু কোৱা আকৌ ভাগৱতলৈ গৈ কেনেকুৱা লাগিছে তোৰ ভাল লাগিছে ভাগতলা ইমান মানুহ আহিছে ভাল লাগিছে দেখি এই আমাৰ বুঢ়ীমা দেই অ মাহী প্ৰসাদ ল'লে নাই লাজ কৰিছে মাহী হে প্ৰসাদ শৰাই প্ৰসাদ অঁ তো সেই বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টো আমাৰ গাঁৱৰ আছিলে অবিৰত ভাগৱত পাঠৰ অখণ্ড ভাগৱত পাঠৰ ভিডিঅ' আছিলে আজি সামৰণি অনুষ্ঠান আপোনালোকক দেখুৱালোঁ কেনেদৰে অতিবাহিত হ'ল আৰু আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট কৰি নাপাহৰিব যে কেনেকুৱা হ'ল আচলতে যিমান দেখুৱাব পাৰিলোঁ আপোনালোকক দেখুৱালোঁ বাকী ভিডিঅ' আৰু পিছলৈ পাই থাকিব ভাগৱত শব্দটোৰ অৰ্থ ক'বলৈ গ'লে বহুত ডাঙৰ ইয়াক মোৰ জ্ঞান নাই ইমান বৰ্তমান যে মই আপোনাক ভাগৱত শব্দটোৰ অৰ্থ ভঙাই তুলিব পাৰিম কিন্তু ভাগৱত বুলি ক'লে প্ৰত্যেকৰে একদম অন্তৰত শ্ৰদ্ধা ভক্তি আৰু সন্মান একদম অন্তৰে অন্তৰে একদম মানে শৰীৰৰ পৰা জাগে তো অপাৰ মহিমা ইয়াত জড়িত হৈ থাকে আৰু সেই মহিমাৰ বিশ্লেষণ হয়তো শেষ নহয় আৰু সেই তাৰ প্ৰতি থকা ভক্তি আৰু তাৰ প্ৰতি থকা সন্মান সেয়া সদায় তেনেকেই আছে আৰু আমাৰ গাঁৱৰ আজি সেই সামৰণি অনুষ্ঠানটো আপোনালোকক দেখুৱালোঁ সামৰণি অনুষ্ঠানটো যেনেদৰে পাৰিলোঁ মই তেনেদৰে আপোনালোকক দেখুৱালোঁ আৰু ভাগৱত পাঠি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ শেষ কৰা হৈছে অবিৰতভাৱে ভাগৱত পাঠ কৰি পেলাই
প্ৰথমৰ পৰা 12 অৰ্থাৎ দ্বাদশলৈকে স্কন্দলৈকে শেষ কৰা হয়। বন্ধুসকল, মই যিহেতু আছোঁ আমাৰ গাঁৱত, নতুন বান্দৰচলীয়া গাঁৱত, আজি একদম অন্তিমটো দিন আৰু আজি ৰাতিলৈ ভাওনাও হ'ব। তো ভাওনাৰ কাৰণেও আহিব লাগিব। গাঁৱৰ ৰাইজে পাতিছে ভাওনা, আমাৰ উঠি অহা প্ৰজন্মসমূহ, নৱপ্ৰজন্মই পাতিছে ভাওনা, যাতে ভাল হওক। ভাও লৈছে তেওঁলোকে, এই ভাওনাসমূহো উপভোগ কৰিব লাগিব। আৰু ইয়াৰ ৰাতিৰ ভাগো আপোনালোকক অকণমান দেখুৱালোঁ যিমান পাৰিলোঁ। ৰাতিৰ অনুষ্ঠানটো আচলতে ৰাতিৰ পৰিৱেশটো কেনেকুৱা হৈ থাকে আৰু আজি দিনৰ পৰিৱেশটো আপোনালোকেতো দেখিলেই। তো বন্ধুসকল, 3 বছৰ কাৰ্যকৰী সময় 2019 চনত প্ৰথমে পাতিছিলে, তাৰ পাছতে পতা হ'ল 2021ত, কাৰণ পিছত ক'ভিড আহি গ'ল, ক'ভিডৰ কাৰণে পাতিব নোৱাৰিলোঁ। আৰু এতিয়া আহি গ'ল 2022, 3 বছৰ পতা হ'ল কণ্টিনিউ। আৰু এইবাৰ একেবাৰে সমাপ্তি ঘটিছে আমাৰ। এনেকুৱা অখণ্ড ভাগৱত আমাৰ অসমীয়া সমাজৰ এক সন্মান, এক আৱেগ আৰু ইয়াৰ মহিমা অপাৰ। ইয়াক বিশ্লেষণ কৰি শেষ কৰিব নোৱাৰোঁ। আচলতে কেনেকুৱা ধৰণৰ এটা আৱেগ জড়িত হৈ থাকে। প্ৰত্যেকখন গাঁৱতে যেতিয়া অখণ্ড ভাগৱত পতা হয়, সেই অখণ্ড ভাগৱতৰ মহিমা, সেই অখণ্ড ভাগৱতৰ ভক্তিভাৱেৰে আহি যি আমি আশীৰ্বাদ লওঁ, সেই একেবাৰে পবিত্ৰ মনেৰে আশীৰ্বাদ লোৱা হয়। আৰু এয়া আমাৰ বিশ্বাস হয়, সেই বিশ্বাস যাতে আমি মানে কিবা আশীৰ্বাদত বিচাৰোঁ, আমি ভগৱানক আমি প্ৰাৰ্থনা কৰোঁ, সেয়া যাতে আমাক দিয়ে। আৰু আমাৰ গাঁওখন আমাৰ স্থানীয় ওচৰ চুবুৰীয়া যি চহৰ, ওচৰ চুবুৰীয়া যি গাঁও অঞ্চলসমূহ আছে, সেই অঞ্চলসমূহ যাতে ভাল হৈ থাকক, সমাজখন যাতে ভাল হৈ থাকক, সমাজ ব্যৱস্থাটো যাতে ভাল হৈ থাকক, এক অটুট হৈ থাকক। আৰু এক ডাঙৰ কথাটো হৈছে কি, গাঁৱৰ মানুহসমূহ বিভিন্ন কাৰণত বিভিন্ন জেগাত নানা ধৰণৰ কামত ওলাই বাহিৰত থাকেগৈ বা বেলেগ বেলেগ জেগাত থাকে। কিন্তু এই অখণ্ড ভাগৱতে গোটেই গাঁৱৰ মানুহক একত্ৰিত কৰি মানে একতাৰ সেই মনোবলটো গঢ়ি তোলাত বহুত ভূমিকা পালন কৰে। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। আৰু আহা মোনোকণ এফালে আহা, কোনো এফালে আহা, কিবা ক'বানে? ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আশীৰ্বাদ কৰিব আৰু মৰম যাচিব, যাতে ইয়াতকৈ মই বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকে দিব পাৰোঁ। তো আজিলৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ, আপোনালোকৰ দিন শুভ হওক।